নমস্কাৰ এনি নিউজ 10 ষ্টুডিঅ'ৰ পৰা সকলোলৈকে স্বাগতম জনাইছো আহক চাও এই বিশেষ প্ৰতিবেদন হৰণকাৰী ঘটনা সংঘটিত হৈছে এটা পৰিয়ালক 250 জনকৈ লোকে একেলগে প্ৰহাৰ কৰি প্ৰাণ লৈছে তথা হত্যা কৰিছে পৰিয়ালটোৰ 5 সদস্য আছিল প্ৰথমতে 5 সদস্যক 250 লোকে ঘেৰাও কৰি হত্যা কৰিছে অৰ্থাৎ প্ৰহাৰ কৰি হত্যা কৰিছে পৰৱৰ্তী সময়ত পৰিয়ালৰ আটাই কেইজন সদস্যকে জ্বলাই দিছে ঘটনাৰ কাৰণ শুনিলে আপোনাৰ চকু কপালত উঠিব তদন্ত কৰিবলৈ যোৱা আৰক্ষী এতিয়া বিমূৰত পৰিছে এই মুহূৰ্তত লৈ আহিছো ডাঙৰ খবৰ এটা দেশ কপাই যোৱা হিহৰণকাৰী ঘটনা সংঘটিত হৈছে আৰু পুনৰবাৰ দেশত ভয়ংকৰ ঘটনা বৰ্ণনা কৰিব নোৱাৰা এটা ঘটনা 250 টাকৈ পাখণ্ডই একেলগে প্ৰহাৰ কৰি শেষ কৰিলে 5 জনীয়া এটা পৰিয়ালক অন্ধবিশ্বাসৰ বাবে এই ভয়ংকৰ ঘটনা প্ৰথমে নিখংসভাৱে প্ৰহাৰ তাৰ পাছত জ্বলাই শেষ কৰিলে পৰিয়ালটো নিজ গাঁৱৰে 50 জনকৈ লোকে পৰিয়ালটোক ঘেৰাও কৰি নিখংসভাৱে হত্যা কৰে কিমান ভয়ংকৰ ঘটনা এবাৰ কল্পনা কৰক ডাইনীৰ সন্দেহতে সমগ্ৰ পৰিয়ালটোক উপৰ্যুপৰি প্ৰহাৰ কৰি শেষ কৰিলে গাঁওবাসীয়ে বিহাৰৰ পূৰ্ণিয়াত পোহৰলৈ আহিছে অন্ধবিশ্বাসৰ এটা অতিকৈ কপাই যোৱা ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা সন্দৰ্ভত এজন তান্ত্ৰিকসহ 2 জনকৈ লোকক আৰক্ষী আটক কৰিছে এতিয়াও ভাৰতবৰ্ষক যেন অন্ধবিশ্বাসে ভয়ংকৰভাৱে বিয়পি আছে তদন্তৰ বাবে ঘটনাস্থলীত উপস্থিত হৈছে কেইবাখনো থানাৰ আৰক্ষী এছপি এএছপি উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদি এই ঘটনাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব লাগে তেতিয়াহ'লে 250তকৈ অধিক লোকক একেলগে গ্ৰেপ্তাৰ কৰিব লাগিব আৰক্ষীয়ে যাৰ বাবে কেইবাখনো থানাৰ আৰক্ষী উপস্থিত হৈছে 250 পাখণ্ড সেই একে গাঁৱৰে আছিল পৰিয়ালটো আৰু পৰিয়ালটো একে গাঁৱৰে আছিল কিন্তু হঠাৎ এটা খবৰ বিয়পি পৰিছিল যে ডাইনী তেওঁলোকক ডাইনীৰ সৈতে জড়িত কৰা হৈছিল 2 তান্ত্ৰিকক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 2 তান্ত্ৰিকৰ বাবে হয়তো গাঁওবাসীয়ে হয়তো অন্ধবিশ্বাস কৰিবলৈ বাধ্য হ'ব পাৰে 250 তাতকৈ অধিক পাখণ্ড অৰ্থাৎ গাঁওবাসী যিখন সমাজৰ সৈতে বা যিখন গাঁৱত তেওঁলোকে বসবাস কৰিছিল সেই গাঁৱৰে যদি লোকে নিখাৰ ভাগত ঘেৰাও কৰি প্ৰহাৰ কৰি হত্যা কৰে তাৰ পাছত জ্বলাই দিয়ে কিমান ভয়ংকৰ আৰু দুখৰ ঘটনা এটা সংঘটিত হৈছে এবাৰ কল্পনা কৰক এটা অতিকৈ হিহৰণকাৰী ঘটনা আৰু ঘটনাৰ কাৰণ শুনি হয়তো সকলোৱে হতবাক হ'ব অন্ধবিশ্বাসৰ বাবে এটা পৰিয়ালক শেষ কৰি দিয়া হ'ল আইন হাতত তুলি চৰমভাৱে শাস্তি দিয়া হ'ল এজন দুজন নহয় 250 জনকৈ লোক জড়িত হৈ আছে এই কাণ্ডত অৰ্থাৎ অন্ধবিশ্বাসৰ কবলত পৰিছে সমগ্ৰ গাঁওখন বিহাৰৰ এই ঘটনা কেইবাখনো থানাৰ আৰক্ষী উপস্থিত হৈছে আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছো ঘটনা সন্দৰ্ভত তান্ত্ৰিকসহ 2 জন লোকক আৰক্ষীয়ে আটক কৰিছে আৰু এতিয়া আত্মীয় স্বজন কান্দোনত ভাগি পৰিছে দৃশ্যাংশ আমি দেখুৱাইছো বিহাৰত অতিকৈ ভয়ংকৰ ঘটনা সংঘটিত হৈছে দেশ কপাই যোৱা এটা ঘটনা অন্ধবিশ্বাসৰ বাবে কিমান ভয়ংকৰ ঘটনা সংঘটিত হ'ব পাৰে বা মানুহে কিমান তললৈ নামি অন্ধবিশ্বাসৰ বাবে নিকৃষ্ট কাণ্ড কৰিব পাৰে এই ঘটনাই যেন জ্বলন্ত উদাহৰণ এখন গাঁৱৰ 250তকৈও অধিক লোক একত্ৰিত হৈ এটা পৰিয়ালক শেষ কৰিছে পৰিয়ালৰ সদস্যসকলৰ সন্মুখতে ইজনৰ পাছত আনজনক প্ৰহাৰ কৰি হত্যা কৰিছে পৰৱৰ্তী সময়ত জ্বলাই শেষ কৰিছে পৰিয়ালটোক বাসগৃহ পৰ্যন্ত জ্বলাই দিছে দেশত পুনৰ দেশৰ ইতিহাসৰ ভয়ংকৰ ঘটনা বিহাৰৰ পূৰ্ণিয়াত পোহৰলৈ আহিছে নিখংস ঘটনা ঘেৰাও কৰি পৰিয়ালটোক হত্যা কৰে গাঁওবাসীয়ে ডাইনীৰ সন্দেহত সমগ্ৰ পৰিয়ালটোক উপৰ্যুপৰি প্ৰহাৰ কৰে দা ৰিপৰ্ট এনি নিউজ 10